नमस्कार। पायस लगी एकदम गुड मॉर्निंग सर। सभी को नमस्कार। सभी गणमान्य अतिथि और प्रतिनिधि आमंत्रितों को हमें बड़ी खुशी होती है कहने में कि माननीय केंद्रीय कैबिनेट मंत्री पत्तन पथ परिवहन जलमार्ग और आयुष मंत्रालय माननीय श्री सर्बानंद सोनोवाल जी का आगमन यहाँ हो रहा है और उनका स्वागत कर रहे हैं दुर्गा पत्तन प्राधिकरण के अध्यक्ष डॉक्टर वेंकट रमण अक्का राजू, उपाध्यक्ष गुरुप्रसाद राय और साथ प्राधिकरण और आसाम सोसाइटी ऑफ गोवा की ओर से सर्बानंद सोनोवाल जी धन्यवाद। और सभी जो बहुत अच्छा है। ये इससे ये बात साबित हुई है कि आप परम आदरणीय प्रधानमंत्री नरेंद्र मोदी जी के नेतृत्व में दुनिया को आयुष ने जीत लिया है। जय आसाम, जय गोवा। और आपने আমি সকলোৱে এই কথাটো মনত ৰাখিব লাগিব। ছবছৰীয়া যি গণ আন্দোলন হৈছিল সদৌ অসম ছাত্ৰ সন্থা আৰু অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত, সেই আন্দোলনত অসমৰ সকলো শ্ৰেণীৰ ৰাইজে অত্যন্ত নিষ্ঠাৰে অংশগ্ৰহণ কৰিছিল। অহিংসা নীতিৰে সেই আন্দোলন পৰিচালনা হৈছিল বাপুজী আদৰ্শৰে। আৰু সেই আন্দোলনৰ মূল লক্ষ্য আছিল অসমীয়া জাতীয় অস্তিত্ব ৰক্ষা কৰা আৰু জাতীয় অস্তিত্ব ৰক্ষা কৰি ভাৰতবৰ্ষৰ একতা অখণ্ডতা সাৰ্বভৌমত্ব ৰক্ষা কৰা। গতিকে এই আন্দোলনটোৱে বিশ্বৰ মানৱ সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ছবছৰীয়া আন্দোলন যোগেদি অসমৰ ৰাইজে এই কথা প্ৰতিপন্ন কৰিছে যে এটা আন্দোলনে কেনেধৰণে জাতীয় চেতনাৰে এখন সমাজক শক্তিশালী কৰি তুলিব পাৰে। গতিকে সেই আন্দোলনত যিসকল বীৰ বীৰংগনাই বলিদান দিছিল, শ্বহীদ খগেশ্বৰ তালুকদাৰকে ধৰি প্ৰায় 860গৰাকী বীৰ শ্বহীদে আত্মবলিদান দিছিল। তেখেতসকলে আমাৰ ভৱিষ্যতৰ বাবে, দেশৰ ভৱিষ্যতৰ বাবে আত্মবলিদান দিছিল। সেইসকল মহান শ্বহীদক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবৰ বাবে আজি অসম ছ'চাইটি গোৱাৰ সহযোগত এই শ্বহীদ দিৱস গোৱাত আয়োজন কৰা হৈছিল। মই আজি এই শুভক্ষণত বীৰ শ্বহীদসকললৈ কোটি কোটি প্ৰণিপাত যাচিছোঁ, শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ আৰু তেখেতসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে তেখেতসকলে যি মহান উদ্দেশ্যে তেখেতসকলে দেশৰ হকে জাতিৰ হকে কাম কৰি গ'ল, আমিও যেন আগন্তুক দিনত সততাৰ নিষ্ঠাৰে দেশৰ হকে জাতিৰ হকে কাম কৰি যাব পাৰোঁ, তাৰ বাবে যেন তেখেতসকলে আশীৰ্বাদ দিয়ে। আৰু আজি অনুষ্ঠান আয়োজন কৰাৰ বাবে মই অসম ছ'চাইটি গোৱা
ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ পোৰ্ট অথৰিটি গোৱা আৰু পোৰ্ট অথৰিটি নিউ বেংগলোৰ অধ্যক্ষ ৰামান্যাৰ লগতে সকলো কৰ্মচাৰীকে ধন্যবাদ যে তেখেতসকলে এই আয়োজনত অংশগ্ৰহণ কৰিছে আৰু গোৱা ৰাইজেও ইয়াত স্থানীয় ৰাইজেও আমাক এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ আমি নমন কৰিছোঁ তেখেতসকলক আমি সদায় সোঁৱৰোঁ আৰু আমি আগতেও তেনেকৈ প্ৰগ্ৰেম কৰি আহিছোঁ কিন্তু এইবাৰ আমি বহুত সুখী যে আমাৰ মাজত সৰ্বাদা আছে গতিকে তেখেতৰ উপস্থিতিত আমাৰ অনুষ্ঠানটোৰ যথেষ্ট ভাল হৈছে তো ভাল লাগিছে আগতেও আমি এনেকুৱা অনুষ্ঠানসমূহ পাতি আহিছোঁ অসমৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আমি পালন কৰোঁ অসম ছ'চাইটি অফ গোৱাৰে আমাৰ এটা অসমীয়া সংস্কৃতিৰ লগতে আমাৰ শংকৰদেৱৰ বিভিন্ন কলাকৃষ্টি বা অন্যান্য অনুষ্ঠানবিলাকক আমি যাতে অসমৰ মাজতেই নাৰাখি বেলেগ অন্যান্য ৰাজ্যৰ মাজতেই লগতে বাহিৰৰ দেশতো যাতে তাৰ প্ৰভাৱ বিস্তাৰ হয় তাৰ কাৰণে আমি অসম ছ'চাইটি অফ গোৱাই চেষ্টা কৰি আহিছোঁ আৰু ইয়াৰ জৰিয়তে মই অসম চৰকাৰকো ক'ব বিচাৰোঁ আমাক এটা বহুত ইম্পৰ্টেণ্ট বস্তু হৈছে এটা মানে আমাক এটা সাংস্কৃতিক অনুষ্ঠানৰ কাৰণে বিশেষকৈ এটা কমিউনিটি চেণ্টাৰ প্ৰয়োজন তো মই এইটো অফিচত গৈছিলোঁ অসম ছেক্ৰেটেৰিয়েটত তেখেতসকলক আমি ৰিকুৱেষ্ট কৰিছিলোঁ যাতে এটা কমিউনিটি চেণ্টাৰ দিয়ক যিটোৰ জৰিয়তে আমি অসমৰ কলা সংস্কৃতি বিহুৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ আমাৰ এথনিক যিটো ডান্স সেইবিলাকৰ লগতে আমি আমাৰ অসমীয়া সৰু সৰু ল'ৰা ছোৱালীকেইটাক যাতে ক খ শিকাব পাৰোঁ নহ'লে আমি অসমীয়া ভাষাটো লাহে লাহে পাহৰি আহিছোঁ আমাৰ ল'ৰা ছোৱালীবিলাকে পাহৰি আহিছে আমি ভাবোঁ যে আমি আমাৰ এই অসম ছ'চাইটি অফ গোৱাই আমাৰ অসমৰ যিখিনি মানুহ ইয়াত বসবাস কৰি আছে গোৱাত তেখেতসকলক লৈ এটা ধুনীয়া কমিউনিটি চেণ্টাৰ গঢ়ি উঠক আৰু আগলৈ মই চৰকাৰকো অনুৰোধ জনাইছোঁ আপোনালোককো অনুৰোধ জনাইছোঁ যাতে এই বিষয়টো আপোনালোকে অলপ সহায় কৰক কাৰণ গোৱাখনত সকলোতকৈ বেছি টুৰিষ্ট আহে অন্যান্য দেশৰ টুৰিষ্ট আহে আমি টুৰিষ্টসকলক আকৰ্ষণ কৰিব পাৰোঁ আৰু আমাৰ অসমলৈ যোৱাৰ কাৰণে তেখেতসকলক অনুপ্ৰেৰিত কৰিব পাৰোঁ যাৰ জৰিয়তে অসমৰ টুৰিজিম ছেক্টৰটো ডেভেলপ হয় গতিকে চৰকাৰে এই বিষয়টোত গুৰুত্ব দিয়াটো মই বিচাৰোঁ ধন্যবাদ